তুমি সঁচাকৈ আঁতৰি গলা কোনোবা অচিন দেশলৈ, যাৰ খবৰ দূৰ দূৰলৈকে পাবলৈ নাই। তুমি আঁতৰি যোৱা আজি বহু বছৰেই হ'ল। একচুৱেলি আঁতৰিতো তুমি বহুত আগতেই গৈছিলা, যিদিনাখন তুমি মোৰ মুখৰ হাঁহিৰ মাজত লুকাই থকা চকুৰ পানী চিনি পোৱা নাছিলা। কিন্তু তুমি যোৱাৰ পৰা এটা দিনো এনেকুৱা যোৱা নাই য'ত মই তোমাৰ কথা ভাবা নাই। মিছ কৰাৰ কথা নকওঁ বাৰু তোমাক, কাৰণ কাৰোবাক মিছ কৰিব লাগিলে আগতে পাহৰিব লাগিব, আৰু তুমিতো মোৰ বুকুৰ মাজত আছা। তোমাক পাহৰাৰ কথা ভাবিবও নোৱাৰোঁ। দুদিন পিছত তুমি আন কাৰোবাৰ হবা, জীৱন মৰণে একেলগে থকা প্ৰতিশ্ৰুতি দিবা, আৰু মোৰ প্ৰতিশ্ৰুতিবোৰ মাথো প্ৰতিশ্ৰুতি হৈ ৰৈ গ'ল। বুকুৰ এটা এটা অংশ মোক কামুৰি কামুৰি শেষ কৰি আছে জানা। মাথো এটাই প্ৰশ্ন, কি কৰিলে আজি তুমি মোৰ হলাহেঁতেন? কি কৰিলে আজি তুমি মোৰ লগত থাকিলাহেঁতেন? নাই, নেপালোঁ মোৰ প্ৰশ্নৰ উত্তৰ বিচাৰি, কাৰণ মই যে তোমাক ভাল পোৱাৰ কোনো ক্লুটি ৰখা নাছিলোঁ। নিস্বাৰ্থভাৱে ভাল পাই কিছুমান উত্তৰবিহীন প্ৰশ্নলৈ আজিও মই বিচাৰি আছোঁ তোমাৰ মনৰ ঠিকনা, তোমাৰ মনৰ ঠিকনা, তোমাৰ মনৰ